তো হে গাইছ ওয়েলকাম টু চ্যানেল ধনজিত ব্লগ। তো আপোনালোক ওচৰত আজি এটা লগ হৈ গ'ল। আজি ভিডিঅ'টো কোনো ধৰণৰ চেলেঞ্জ নহয় আৰু কোনো ধৰণৰ মানে ট্ৰেভেলিং আজি মানে জাষ্ট অলপ ঘৰত থাকি কিনে বগা মানে কথাটো হ'ল কি ব্লগাৰ অলপ মানে কিছুমান সমস্যা থাকে যেনে মানে 8 দিন ভিডিঅ' আৰু তাৰ আগত আৰু এটা কথা ৰ'দটো চাইছোঁ। এই ৰ'দ বাপৰে বাপ ফ'কাছ কৰিব পৰা নাই। এই ৰ'দত গাইছ কি ভিডিঅ' কৰি আমি বাহিৰত যায় যি গৰম আছে আৰু দিনটো মানে টোপনি মাৰি আছিলোঁ অলপ উঠি কিনে অলপমান চৰপাত খালোঁ চৰপাতখিনি খাই কিনে এইটো ভালছে মই এটা আজি ভিডিঅ' বনাওঁ মানে ভিডিঅ'টো কি ব্লগাৰৰ ওপৰত মানে কিছুমান সমস্যা মানে কেনান সমস্যা মই 8 দিন ভিডিঅ' দিলে কোনোবা 10 দিনে লৈ মানে ডেইলি ভিডিঅ' কোনো দিব পাৰে মানে ব্লগাৰ নাই আছে বাৰু ডাঙৰ ডাঙৰ ব্লগাৰৰ কথা নাই মই আমাৰ নিচিনা মিডিয়াম ব্লগাৰগিলাৰ কথা কৈছোঁ ৰ'ব গাইছ 2 মিনিট কৈছোঁ মানে কি জানা নাই গাইছ কিছুমান গাঁঠি লাগি যায় মানে আন গাঁঠি লগাই তই বিলেট দি কাটিব পাৰিবি নে গাছ কাটা মিচিং দি কাটিব মই ঘূৰি কাপোৰ মেলিলে গাঁঠিৰ কথা কোৱা নাই ৰছী কাটি কিনি যে কাপোৰ মেলি মানে মানুহ কিছুমান লাইফত গাঁঠি লাগে সেই গাঁঠিটো মানে খোলাটো ডেঞ্জাৰ আৰু গাইছ বহুত ডেঞ্জাৰ হৈ যায় আৰু মই মানে কেনেকৈ ভিডিঅ' দিয়া নাই কি কথা মানে এতিয়া অলপ বেলেগ কামত ঘূৰিছোঁ মোৰ আকৌ গাঁঠি লাগে নাই কিছুমান টাইম কি হৈ যায় নাই কণ্টেণ্ট থাকিলে পইচা নাথয় পইচা থাকিলে কণ্টেণ্ট থয় দুটা থাকিলে চলি নাথয় মোৰ লগত মানে প্ৰায়ভাগে নহয় পইচা আছে কণ্টেণ্ট নাই কণ্টেণ্ট আছে পইচা নাই আৰু দুটা আছে চলি নাই ভিডিঅ' বনা চলি নাই কাৰোবাৰ কিবা কাম থাকোঁ ক'ৰবাত কিবা কাম থাকোঁ সেনান মোৰ নহয় বহুতৰ লগত কৰি মানে কি ভ্লগাৰ কিছুমান সমস্যা থাকোঁ আপোনালোকে হয়তো ভাবা কি এই ভ্লগাৰ নোৱাৰি কি তাৰ কেমেৰা তুলে বাহিৰত গেলি 10-20 টকাৰ বস্তু খালে হৈ গ'ল এটা ভিডিঅ' সেনাই নহয় কি জানা ভ্লগাৰৰ কিছুমান সমস্যা থাকে মানে কাৰ ক'ত কেতিয়া গালি খাই যাওঁ কাৰ ক'ত কেতিয়া মাৰ খাই যাওঁ কোনো ধৰণ থাকে মই কেমেৰাটো লৈ কিনে এটা মানুহ হৈ পেলাই আহিছোঁ মই যাই কিনে ক'ত দাওঁ মুখটো কওঁ মই হাতি শৰ্মা দিলে মই কিবা কৰিব আৰু এই গৰমত মাথা পাইছে না দোকান এখনত গ'লেও ঘৰতে কিবা অলপ কৰি মানে নাই নকওঁ আমি সৰু ব্লগাৰ যে ব্লু টিক নে প্লে বটন নাই আমাৰ আগত কিয় ক'ব আমাৰ কেমেৰাত কিয় ক'ব আমাৰ কম দামী মোবাইল কম দামী কেমেৰা সেনান মানে কিছুমান আমাৰ মানে লাইফত এইগিলান কি কিছুমান মানে সমস্যাত থাকি কিছুমান কাম আমাৰ পিছপত থাকোঁ যেনেকৈ আদি মোৰ এতিয়া 1 বছৰ হৈ গ'ল চেনেলটোত 1K ছাবস্ক্ৰাইবাৰে হোৱা নাই কিয় হোৱা নাই ওচৰৰ মানুহে মোক ছাপোৰ্ট নকৰোঁ ক'ৰ পৰা আহিব আমাৰ মাই চুবা পানী পৰা বাঘাতলা পাহামালাত মিলি নাই 1000টা মোবাইল নাই না 1000টাৰ বেছি মোবাইল লৈছোঁ মানুহ যদি 1000টা আছে মোবাইল লৈছোঁ 1500টা সেই 1500 যদি মোক ছাবস্ক্ৰাইব কৰিলে হয় ইমান দিন চেনেল মোৰ মনিটাইজ হৈ কিনে কিবা হ'ল হয় জেৰা হৈ গ'ল মনিটাইজ হৈ আৰু তাৰে মাজত আৰু এটা কথা কণ্টেণ্ট মানে ডেইলি পাওঁতে ইমান সহজ নহয় আৰু ডেইলি পালোঁ মানে ভিডিঅ' বনাওঁতে ইমান সহজ নহয় মই ধৰি লওক কণ্টেণ্ট পালোঁ মোক কোনটা কণ্টেণ্ট পালোঁ মই নিজে মাইণ্ড দি বনাব কণ্টেণ্ট ল'লোঁ কিন্তু এটা ভিডিঅ' বনাওঁতে প্ৰায় 200-300 টকা গুচি যায় কম বুলি পালে 500 টকা এখানটো লাগে কিছুমান ভিডিঅ' মই যেনেকৈ খানাৰ ভিডিঅ' চেলেঞ্জৰ ভিডিঅ' মোৰ 300 টকা আৰামছে গুচি যায় এতিয়া মইতো কাম বন নকৰোঁ নে মই চেনেলৰ পৰা পইচা পাওঁ মই কাম বন নকৰোঁ ডেইলি মই সিমানখিনি পইচা ক'ত পাম মোক ঘৰৰ পৰা হ'লোঁ নে তই কাৰণ আমাৰ মাহঁতে মানে আমি এইগিলাখান ইমান নাজ নাথাকোঁ মই এতিয়া অলপমান বুজা কৰিছোঁ ভিডিঅ'গিলা দেখুৱাই দিওঁ মানে বেতালদা নিপুদা বা ডিম্পু দাদুৰ বা জুবিন ভগত এনেকৈ ভিডিঅ'গিলা দেখুৱাই কিনে মাহঁতক বুজাইছোঁ যি মায়ে এনে তেনে কথা যে ভ্লগ বনালে এইখিনি ছাপোৰ্ট পায় মানুহ মৰম পায় সেই বস্তুটো বুজাৰ পাৰে মায়ে মানে মোক অলপমান ভ্লগাৰত মানে অলপ প্ৰকাশ দিয়া কৰিছে তো আপোনালোকে যদি কিছুমান যদি ভ্লগাৰ আছা তে মোৰ নাছিলে এই আইডিয়াটো লাগিব অলপমান দেখো এইটো বুজাবি কাৰণ আমাৰ মাহঁতে বুজি নাপালে এইগিলাখান নৰো মাহঁতৰ মতে কি পঢ় আৰু মই পঢ়াও বাদ দিছোঁ গৈছে অৰুৰ পৰা মই এটা ভিডিঅ' বনাব আপোনালোক পিছত ক'ম মই পঢ়া বাদ দিছোঁ হাই ছেকেণ্ডেৰী পাছ কৰি কিনে আৰু পঢ়া বাদ দিয়ে আৰু মই বহুতৰ গালিও খাইছোঁ বহুতে মানে বহুতে কিবা কিবি মোক তাতে ইমান পঢ়িব জানে হয় পঢ়া বাদ দিলে কিবা কিবি পইচা পাতিৰ কিছু প্ৰব্লেম থকা নহয় চাৰি পিনি মাথা মাৰিব নোৱাৰে জিম যাবা ভিডিঅ' বনাব পঢ়াই কিন্তু মোৰ মানে টাৰ্গেট এটাই মই লগত জিম বাদ দিম ঘৰ বাদ দিম কিন্তু মই ভিডিঅ' বনাব বাদ কেতিয়াও নদিওঁ যদি কিন্তু ভ্লগাৰী ভিডিঅ' চাইছে আপোনালোকেও 8 দিন নহয় 10 দিন নহয় 2 মাহ ভিডিঅ' নিদিলোঁ মানে ভিডিঅ'ত মই কোৱা নাই যে হাক দিছোঁ ভিডিঅ' নিদিবি ভিডিঅ' দিবা ন'লেও মানে ভ্লগ চেনেলটো বাদ নিদিবি ভিডিঅ' দিয়াৰ চেষ্টা পুৰা কৰিবি পইচা যাক বিনাফিট হওক যি এনা হ'লেও দেখাব একডাল কৈছোঁ গাইছ চাই ভাল লাগছে কৈছোঁ তে আপোনালোকে কৈছোঁ হৈছে হাবি সেনা হ'লেও ভিডিঅ' মানে ডেইলি পালি এটা ভিডিঅ' দিয়া মাথা মাৰি এনা নহয় যে ডাঙৰ ইণ্টাৰনেশ্যনেল কণ্টেণ্ট হ'লে ভিডিঅ' বা গুৱাহাটীত যায় কিবা কিবি দেখাওঁ আৰে মাইণ্ড যদি লগাব পৰা নাই ঘৰতে বহুত ভিডিঅ' হৈছে মইতো ঘৰত বনাই ফেমাছ হ'ল হৈ যায় 900 ছাবস্ক্ৰাইবাৰ বনালোঁ বা 900 ছাবস্ক্ৰাইবাৰ মোক 7টা সৰু চলিটো চিনি পাই ধনজিত ব্লগাৰ বোলো মাতইতো ব্লগাৰ ধনজিত ব্লগাৰ দাদা সেইটোতো ভাল লগা নাই এনা হ'লেও আজি গাইছ গাইলোঁ গ্ৰিলত ফুল চলি দিছে শিকিলে এনা হ'লেও দেখবি মুঠৰ পাতে হাৰ নামানবি গাইছ হাৰ মানলি মানে বহুতৰ কিবা কথা শুনবি তাতছে হাৰ নামানাকে কথা শুনে ভাল হাৰ মানলিও শুনবি আৰু হাৰ নামানলিও শুনবি ধৰি লওক হাৰ মানলি কি ক'বে ভ্লগাৰগিৰি দেখো ভ্লগাৰগিৰি দেখি এতিয়া হাৰ মানিলে কামি নাই আচ্ছা হাৰ নামানাকে শুনবি যোনে যি কৈ যাওক ফ'কাছ নিদিবি ছাবস্ক্ৰাইবাৰটো ভিউজ আহিছে ভিডিঅ' চাইছে মোৰ যেনেকৈ শ্বৰ্ট ভিডিঅ'গিলা ধুনীয়া ভিউজ আহিছে লাগে ফানি ভিডিঅ' এতিয়া বাৰু মই দিয়া নাই অলপ বেলেগ কণ্টেণ্ট বা বেলেগ ভিডিঅ' মাথাটো তথাপি মই হাৰ নামানো কিন্তু 8 দিন নহয় মোৰ 2 বছৰ লাগিছে ভিডিঅ' নিদিলে ব্লগ চেনেল বাদ নেদাওঁৱেই এইবাৰ আহি গ'ল মই কপি কৰা কণ্টেণ্ট মানে এইটো কথা বহুত শুন বেলেগ আছে মই ভ্লগাৰ বুলি নহয় বহুতগিলা ভ্লগাৰে মানে এইটো কথা বোলে কপি কৰিছে কণ্টেণ্টটো কপি কৰিছে বেলেগৰ কি ধুনীয়া বতাহ আহিছে জানে গাইছ এই বেলেগ বতাহ আহিছে কিন্তু কিবা এটা ভাল লগা এনেকৈ দুই পৰা বতালে ফেনখন অফ কৰি দিছোঁ আপোনালোকে ভাবিছে নেকি লাইন আছে ফেনখনকে অফ কৰি দিছোঁ নাই হেলিকপ্টাৰত তোৰ বেছি মাতে হেলিকপ্টাৰ আহিলে মানে মানুহ ফেনখন চলালে ভাবব হেলিকপ্টাৰ আহিছে কিন্তু ফেনখন অফ কৰি দিছোঁ নালাগে ঘামৈ যাক এনেও আমি জিম মাৰি ঘামাই দিছিলোঁ মানে এইবাৰ কি হৈছে না কপি কৰা কণ্টেণ্ট ধৰি লওক ক'বই কপি কৰিছে এইটো কণ্টেণ্ট মোক কপি কৰিছে বেতালক কপি কৰিছে নিপুক কপি কৰিছে ডিম্পুক কপি কৰিছে জুবিনক কপি কৰিছে আৰে ভাই সিহঁতক ভাল পাওঁ আমি
সিহঁত আমাৰ গুৰু টাইপৰ সিহঁতক আমি কপি নকৰিলে আমি কাক কপি কৰিম কৈছোঁ এতিয়া ধৰি লওক বেতাল আৰু নিপু কিবা এখন খেলা পাতিছি তো সেই খেলাখন কপি কৰি কিনে মই খেলাখন পাতিলে বতালো খেলা কিবা খেলা পইচাৰ খেলা সেই খেলাখন পাতিলে মোক তইতো চলি গ'লে ক'ব কপি কৰে আৰু কাম নাই বেলেগৰ কাৰণে আৰে সিহঁতক মই ভাল পাওঁ সিহঁত ভগৱানৰ দৰে মই সিহঁতক কপি কৰিলেতো মোৰ একো নাই মইতো কোনোবাই চিক্ৰেট মাল খাওঁতো কপি কৰিব জানে না বোলে সি এনেকৈ চিক্ৰেট টানি আছোঁ সেই কপিটো মই কৰি কিনে মই চিক্ৰেট টানিছোঁ সিটোতো কৰিব জানে সি এনেকৈ মাল বাকী মাল ঢালি খাই আছোঁ মই মাল খাব গৈছোঁ পেক মাৰি গৈছোঁ মই সেইটো কৰিব সি কোনোবাই বাবা খাই আছোঁ মই সেইটো কপি কৰিব গৈছোঁ নেকি মই ভিডিঅ' বনাই কপি কৰিছোঁ মই ভাল কাম এটা কপি কৰিছোঁ না বেয়া কামটো কপি কৰিব জানে এতিয়া সেইটো কথা কৈ লাভ নাই আপোনালোকে হয়নে নহয় ছবি মিলি মিলি চলিব লাগিব আপোনালোকে মোৰ পৰা কিবা এটা কপি কৰক মই আপোনালোকৰ পৰা কিবা এটা কপি কৰোঁ সেনাহান ভাল পোৱা বস্তুটো এনেকৈ নাই কিবা এটা আইডল কাক বুলি কয় সেনাহানেতো আইডল মই বেতাল নিবুক ভাল পাওঁ মই সিহঁতক বহুত ভাল পাওঁ দূৰ ছোৱালী ডিম্বুক ভাল পাওঁ সিহঁতৰ নিচিনা মই কিবা এটা কপি কৰি বনাব পাৰিলে সেইটোতো মোৰ কাৰণে বহুত ভাল লগা কথা যে কিবা এটা শিকি ইমান দিন মই সিহঁতৰ ভিডিঅ' চাইছে কিবা এটা শিকি বা কিবা এটা মই মটিভেশ্যন লৈ ভিডিঅ' বনাইছোঁ এতিয়া আপোনালোকে কিবা এটা শিকি কাৰোবাৰ পৰা বনাওক নাই কোনো কাৰো মানে নিশিক্ষা কৰি নাচা কৰি নৰা যেনেকৈ আমাক স্কুলত মাষ্টৰে শিকিছে নহবা আমি এনেকৈ কিবা পঢ়াৰ পাতিৰ বিষয়ে কিবা জানিলোঁ নেকি কিবা পঢ়াৰ বিষয়ে আমি জানিলোঁ মেছেজ কৰিব জানিলোঁ নেকি আমাক স্কুলত শিকিছে কাৰণেতো আমি জানিছিলোঁ এনেকৈ সেইবোৰ কথা কৈ দিলোঁ যে কপি কৰা কিবা কৰা আমাৰ সিহঁতক ইমান ডাঙৰ ডাঙৰ মানুহ কপি কৰি কিনে আপোনালোক কিবা অলপ জ্ঞান দিয়া বা ক'ব পাৰা দেখা পাৰা সেইটো মানে বহুত ডাঙৰ টেলেণ্ট মোৰ কাৰণে মই নিজকে নিজে ভাবি লওঁ আৰু কি জানা নাকি আমি চেনেলটো কিয় হৈছোঁ আমি ডেইলি ভিডিঅ' দিয়াৰ কাৰণেতো চেনেলটো হৈছোঁ না অথবা আমি ডিপেণ্ডলৈ কি কৰিম চেষ্টাটো মই সদায় কৰি আছোঁ না ভিডিঅ' দিম মোক কৰিম কণ্টেণ্ট বনাম কিবা কিবি মই বহুত কণ্টেণ্ট লেখাও ৰেকৰ্ড আছে মোবাইলত হোৱাটছআপত লেখাও মানে ৰেকৰ্ড আছে বেলেগ কৰি ব্লগ কৰা মেছেজ এইগিলাক মানে মই কণ্টেণ্ট আৰু বজাৰ ছবিৰ বিষয়ে এইগিলা লেখা দিছোঁ সেইটো বাৰু ছবি কৰোঁ সেইটো আমি ডেইলি ভিডিঅ' দিব পাৰিলে আমাৰ কাৰণে ভাল হয় না চেনেলটো আগবাঢ়ি যাই থাকিব ছাবস্ক্ৰাইব বাঢ়িব লাইক কমেণ্ট আহিব ভিউজ আহিব আৰু যেতিয়া মানে ভাল ভিউজ আহিব কমেণ্ট চমেণ্ট লাইক আহিব মানে মনটো কি শান্তি পাই যায় না সেই শান্তিটো মানে পাৰিলে ক'তো নাপায় আৰু মোৰ মানে এটা ইচ্ছা দুখীয়া মানুহক সহায় কৰা মোৰ ভ্লগাৰ হ'লোঁ মানে পিছকলৈকে মই সেই হ'ম মই বেলেগ কৰোঁ বা নকৰোঁ মানে মোৰ এইটো বহুত ডাঙৰ সপোন মানে দুখীয়া কি বস্তু মই বুজি পাওঁ নাই যেতিয়া এটা ভিডিঅ' বনাব যাবি লগত পইচা নাথৈ চাৰটে বেলেগে বনাই লৈ যায় যেতিয়া মই বনাব নোৱাৰোঁ জাগা চাগা ঘূৰিব যাইছোঁ মই যাব নোৱাৰোঁ সেই বস্তুটো মই মানে ফিল কৰিব পাৰোঁ কেনে লাগো তেতিয়া মই 8 দিন আপোনালোকে ভিডিঅ' দিব পৰা নাই কিয় দিব পৰা নাই বাহিৰে প্ৰব্লেম যদি পইচা থাকিলে মোৰ ভিডিঅ' আৰামছে হ'ল চাৰটে লগৰ ছোৱালীক মাতিলে 400-500 টকা লৈ কিনে কিবা এটা চেলেঞ্জ পাতি কম অলপমান ফুৰিব গ'লে কিন্তু অলপমান এইটো কমি আছে বাৰু একো নাই এইটো কমাব পৰা হৈ থাকিব আৰু যেতিয়া মানে অলপমান বাঢ়িব আপোনালোক ধুনীয়া ভিডিঅ' আৰু এতিয়া মোৰ 965 নে কি ছাবস্ক্ৰাইবাৰ হ'ল কিজানি প্ৰায় 1000 হ'ব যদি 1000টো যদি আপোনালোকে মানে ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়া মানে বহুত ধন্যবাদ মানে এতিয়া দিছোঁ কাৰণে মানে এতিয়া আগবাঢ়িছে 2 লাখ মান ভিউজ কমপ্লিট টোটেলি হৈ গৈছে আৰু ভিডিঅ'গিলাটো ধুনীয়া ভিউজ আহি আছে মোৰ চব ভিডিঅ' আৰু দিম বাৰু সেনাহান শ্বৰ্টটো দিম লঙো দিম লং দি অলপমান বেছি মাথা মাৰিম তে মাজে দেখোঁ আপোনালোক 1Kটো কৰি দিয়াৰ মই মানে দুখীয়া মানুহ গাইজ সহায় কৰি এৰিম পিছকলৈকে এইটো আপোনালোক কথা দি থ'লোঁ তো গাইজ লাগাত বাৰু বন্ধুক আজি ভিডিঅ'টো প্ৰায় এইখিনিতে যদি ভিডিঅ'টো চাই ভাল লাগিল ইটো ভিডিঅ' চাই কিনে ভাল লাগিব নি বহুত স্কিপ কৰা সেই কাটি দিছে কি থাম্বনেল চাম্বনেল চাই এইগিলা ভিডিঅ' চালে কি হ'ব এই ভাত চাত খোৱা চেলেঞ্জ এইগিলা কৰিব লাগিব কৰিম ডেঞ্চ চলাব লাগে এইগিলা ভাল ভিডিঅ' দিলে আপোনালোকৰ কাৰণে বেয়া কিন্তু হাৰ নামানটো কিন্তু মই যোনকৈ হাৰ কথা কৈছোঁ আৰু যদিও বা কিবা এটা গাইজ কোৱাত ভুল চুল মোৰ হৈছে পাৰে ৰাগ চাগত অলপমান গাইজ কোৱা গৈছে আৰু গৰমত আপোনালোকে একদম বয়া জানিব ধৰি নাকিব যাৰ চেনেল পাতি হেৰি কৰি ব্লগাৰকেইটা কৈছোঁ বা ইনষ্টাত ৰিলচ দিয়াকেইটাক ষ্টৰি এইগিলা দিয়াকেইটা ষ্টৰি মানে মই সেই ষ্টৰিৰ কথা মানে কিছুমান যে মই যেনেকৈ এতিয়া জিমৰ ষ্টৰি বনাইছোঁ মোৰ ইনষ্টা আইডিটোত সেইগিলাখন গাইজ হাৰ নামাবি তো আজি ভিডিঅ' পৰা এইখিনি যদি ভিডিঅ' চাই অলপ ভালো ভাল পালে লাইক কমেণ্ট চেনেলটো কৰি দিবা যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা হাৰ নামাবিলে কিন্তু গাইজ বাৰে এটা কথা মই কৈ আছোঁ আৰু কম অভিযোগ হাৰ নামাবি এতিয়া বাই দিলোঁ